खुलुमबाय दिनै 10 जुन 2024 समबार तिताबर ओनसोलाव सानै हौवासा गथ'फोरा फुख्रियाव दुगैबाय थानाय समाव दैयाव गबनानै जिउ गोमादों। लक्ष्मी गगৈ मुंनि सासे सुबुंनि फुख्रियाव दुगैनायाव बे जाथाया जादों। थैनाय गथ'फोरा मुङा जाबाय प्रान्जु बरुवा 10 बोसोर बैसोनि आरो मिन्टु गगৈ 9 बोसोर बैसोनि। आसामनि सासे फालांगिरिखौ नागालेन्डनि डिमापुराव सोरबा सिनायमोनि सुबुङा गावथारना गालांदों। गावथारजानाय फालांगिरिया निउ मार्केट डिमापुराव गावबुरा महरैबो खामानि मावोमोन। गावथारजानाय फालांगिरिनि मुङा जाबाय आब्दुल कायाम तालुकदार। दा बे जाथायनि सायाव पुलिसआ नायबिजिरगासिनो दङ। साउथ सालमारा मानकासाराव थांनाय गोलाव समनिफ्राय वान्टेड जाना थानाय इन्टारनेशनेल मोसौ आरो सिनि फालांगिरि खालामग्रा आयेननि बेरेखा सिनि आरो मोसौफोरखौ बुरलुंबुथुर दैमाजों बांलादेशआव दैथायहरग्रा वान्टेड जाना थानाय दायनिगिरिखौ एरेस्ट खालामबाय। हमजानाय दायनिगिरि वान्टेडनि मुङा जाबाय शाहिनुर इस्लाम। थांनाय 7 जुन खालार खालि क'क्राझारनि फकिराग्राम ओनसोलनि लामापारा गामियाव जानाय जाथायखौ लानानै सालानि मानसिया बेहाय फैनानै बाथ्रा बुंफैनायखौ लानानै एपिसिसिनि दैदेनगिरि गर्जन मुसाहारिया बुंदों, प्रमद बर'नि सरकारा बे फिसा जेंनाखौनो सुस्रांनो हायाखै, बेनिखायनो सालानि मानसिफोरखौसो लेंहरनांगौ जादों। उरुप कुमार दे आरो फेरेंगा मोना बे फिसा जेंनाखौ मानो सुस्रांनो हायाखै होननानै गर्जन मुसाहारिया बुंदों। এই হিমন্ত বাহিনীৰ এজন এই জল জীৱন মিছনৰ কিবা সেনাপতি না কিহৰ সেনাপতি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আমাৰ কোকৰাঝাৰত আহি পেলাই এই লামাপাৰা চিতলা পকিৰাত এটা মাটিৰ হাই খাজিয়া লৈছে গাঁৱৰ মাজত। এইটো লৈ পেলাই এনেকুৱা যে কথা কৈছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যে কোনোবা গাঁৱৰ মানুহবিলাক নাই কানুন নাই নিয়ম নাজানা মানুহবিলাক যেতিয়া নেকি গাঁৱৰ অকলে মিটিং মাতি যেনেকা ডিচিশ্যন লোৱা হয় এনেকুৱাই হৈছে। হি ইজ এন জ্যেষ্ঠ মানুহ। হি ইজ ওৱান অফ দ্য ভেৰি ভেৰি ইম্পৰ্টেণ্ট পাৰ্চন ইন আছাম কেবিনেট, মিষ্টাৰ জয়ন্ত মল্ল বৰুৱা। হি কেম হিয়াৰ and he gave such a speech to the media that we did never expect. আমি কেতিয়াও এনেকুৱা ভাষণ আশা কৰা নাছিল। যোৱা শুকুৰবাৰত ঘটনাটো ঘটিছে। এজন বেংগলী মানুহৰ মাটিটো এজন ৰাজবংশীয়ে আদি কৰি খেতি কৰি বহুত বছৰৰ পৰাই খাই আছিল। এইটো লৈ অলপ হাই কাজিয়া হৈছিল আৰু এই হাই কাজিয়াটো সাধাৰণ এটা হাই কাজিয়া হয়। গাঁৱৰ মুৰব্বীসকলক মাতিব লাগে, গাঁওবুঢ়াসকলক মাতিব লাগে, সেইখিনি আৰু বেছি যদি হয় কোনো অচি তচিক মাতি পেলাই মীমাংসা পথত আনিব লাগিছিল। একেবাৰে প্ৰমোদ বৰাই সাধাৰণ সমস্যাটো সামলাবই পৰা নাই। উৰুপ কুমাৰ দে ডাঙৰীয়াই সাধাৰণ সমস্যাটো সামলাব পৰা নাই। ফেৰেংগা ডাঙৰীয়াই সাধাৰণ সমস্যাটো সামলাব পৰা নাই। একেবাৰে গুৱাহাটীৰ পৰা এটা চালানী মানুহ ইয়াত আনি পেলাই এনেকা কথা ভাষণ দিব লাগে যে বহুত বছৰৰ পৰা কোকৰাঝাৰৰ আমি শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰ ইয়াৰ বসবাস কৰি আছে। কিমান আমি কষ্টৰে জাতিৰ মাজত, ভাষাৰ মাজত, ধৰ্মাৱলম্বীৰ মাজত কোকৰাঝাৰৰ মিলা প্ৰীতি কৰিবলৈ আমি চেষ্টা কৰি আছে। এই কোনোবা চালানী মানুহ ইয়াত আহি পেলাই একেবাৰে জাতি বিভাজন কৰা, ধৰ্ম ভেদাভেদ কৰা এনেকুৱা ভাষণ দিয়া নেকি ইয়াত? আৰু শুনা মতে গাঁৱৰ মানুহবিলাক খোৱা মতে মই গৈ সুধিছোঁ আজি খোৱাত ৰাইজ মতে খোৱা মতে এনেকা কৈছিল বোলে গাঁৱৰ মানুহবিলাক আগতে মাতিছিল বোলে উৰুপ কুমাৰ দেক যে ডাঙৰীয়া এনেকা এনেকা ঘটনা হৈছে, আপুনি আমাৰ EM হয়, আপুনি যদি আহি অলপ ৰাইজবিলাক মুৰব্বীসকলক মাতি পেলাই যদি সমাধান কৰা ইয়াতে শেষ হৈ যাব। তেতিয়া উৰুপ কুমাৰ দে ডাঙৰীয়া বোলে কৈছে এটাও ঘটনাই কথা নাই, কোনো হাই কাজিয়াই হোৱা নাই, আগৰ সভা দেখাৰ পাছত মই যাম। আৰু যিটো কৈছে সেইটোৱেই হৈছে। সি গৈ পেলাই এটা সমাধানৰ এটা কিবাহে পদক্ষেপ ল'ব লাগিছিল, তাতে বোলে কৈছে একেবাৰে বাধা দিয়ক, হালমাৰা চুৰু কৰা, গুলি অৰ্ডাৰ দিয়ক, গুলি কৰা, সেইবিলাক ভাষণ হয় নেকি? ইয়াৰ উপৰিও এটা খুব দুখৰ কথাটো যে জয়ন্ত মল্ল ডাঙৰীয়াই যি কথা কৈছে যে সেইটো বোলে ঘটনাটো সেই ধুবুৰীত আমাৰ কংগ্ৰেছৰ একেবাৰে জ্যেষ্ঠ নেতা লোকসভাৰ MP ৰকিবুল হুছেইন ডাঙৰীয়া যে জিকি গৈছে ধুবুৰীত, সেইটোৰ কাৰণে বোলে মাইনৰিটি মুছলিমসকলে বোলে খুব মানে সাহস পাইছে।
এইবিলা এটা মন্ত্রীর ভাষণ হয় নাকি যি ঠাইত রকিবুল হোসেন এই কানেকশনের কোনো কানেকশন নাই এই ঘটনার কোনো কানেকশন নাই কোনো লেনা দেনা নাই এই হইছে ধুবরীর এমপি যদি হবা লাগিলে হেতেন এই জয়ন্তকে দুষিবা লাগিছিল এই জয়ন্ত ইয়ার পৰা জিকি গৈছে বিজেপিৰ কেন্দ্ৰীয় জয়ন্ত ইয়াৰ পৰা জিকি গৈছে এই গতিকে উমুক চুমুকে এইটো সাহস পাইছে এইবিলাক কথা কিয় কোৱা নাই এই গতিকে এইটো খুব দুৰ্ভাগ্য কথা এইবোৰ কথা একেবাৰে জয়ন্ত মূল্য ডাঙৰীয়া ক'ব নালাগিছিল আমি দাবী কৰিছোঁ কংগ্ৰেছৰ পৰা যে খালি অহাকালিৰ মাজত এই যদি নিজৰ বক্তব্য যদি উঠাই নলয় আমাৰ মাজত ভেদাভেদ কৰাটো কোনোবা তোমাৰ বলে কোনোবা আমাৰ বলে এনেকুৱা ভাষণ হয় নাকি মুছলিমে হওক ৰাজবংশী হওক বেংগলী হওক বড়োৱে হওক চবেই আমাৰ মানুহ চবেই ইয়াৰে মানুহ কোনো ইয়াত বাংলাদেশী নাই গতিকে সেইবিলাক কথা আমি কংগ্ৰেছ সহ্য কৰিব নোৱাৰে আৰু এই ঘটনাত ৰকিবুল হোসেন ডাঙৰীয়া কিয় কানেকশ্যন কৰিব লাগে ৰকিবুল হোসেন ডাঙৰীয়াৰ লগত কি লেনা দেনা আছে এই গতিকে সেইবোৰ একে কথা বেচলেছ কথা ইট ডাজন্ট হেভ এনি কাইণ্ড অফ fact he is just speaking in order to create some kind of tension it is really a communal language Mr. Joyento Molla Borua are supposed not to address in this way see oha khalir majo jodi Joyento Molla Borua dangoriye jodi nijor bhason to jodi uthai no loy jodi raizor majo jodi khema na khuja tene hole ami teketor against FIR dia hob karon khub dukhor kotha ek phale yate DC asil yate SP asil ইয়াতে অৰূপ কুমাৰ দে আছিল সবে ডাঙৰ ডাঙৰ নেতাবিল আছিল সাধাৰণ মানুহ যদি আজি তাৰিখত এটা কথা ক'লেহেঁতেন এবাৰ যেতিয়া নাকি চিনালিত বম বিস্ফোৰণ হৈছিল মানুহ হত্যা কৰিছিল বম বিস্ফোৰণ হোৱা নাই গুলীয়ে হত্যা কৰা আছিল তেতিয়া হুজিৰ এক সপ্তাহ আগৰ হুজি বলে বহুত হাই হাল্লা হৈ আছে এই গতিকে গৰ্জনে হৈছিল যে এইটো হুজি এক্সট্ৰিমিষ্ট হ'ব পাৰে ইয়াৰ কাৰণে এছপিয়ে যে আমাক ইমান মাতি পেলাই ইমান কথা জবাব লৈছে এইবিলাক কিয় কথা ক'ব লাগে জাতিৰ মাজত এটা উত্তেজনা কথা কৈছা নহয় তুমি এতিয়া আজিৰ এছপি ডাঙৰীয়া কি ক'ব জয়ন্ত মোল্লা বৰুৱাৰ ডাঙৰীয়াৰ এগেইনষ্টত কি একশ্যন ল'ব আমাৰ এছপি পাৰিবা নাকি আইনটো সকলৰ কাৰণে আইনটো জয়ন্ত মোল্লা বৰুৱাৰ ডাঙৰীয়াৰ কাৰণে আৰু আইনটো গৰ্জন মোছাহাৰীৰ কাৰণে এই গতিকে এছপি ডাঙৰীয়াই যিমান পাৰে ইমান আমাৰ FIR টো দিয়া লগে লগে এই ক্ৰিমিনেলক এই ভাৰকাও বাচন দিয়া মানুহ জয়ন্ত মূল্য বৰা ডাঙৰীয়াক এৰেষ্ট কৰিব লাগিব আমি ডিমান্ড দিছো नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर गोजोन्थों एसेनोसै जय बर' हारिनि